ओए भाई मैं मरने वाला था अभी बच गया जय श्री राम आगुन हात जय श्री राम सिंह जय श्री राम মই ভেজ খালো দে ৰাইচ ভেজ খালো সত্যি মানে বঢ়িয়া লাগিছে এইটো Hello guys, welcome back to my YouTube channel. সকলোকে মোৰ নতুন ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছো। সো আজি ৰাতিপুৱা গুড মৰ্নিং। এতিয়া টাইম হৈছে 4:20। এতিয়া আমি প্লেন কৰি আহিছো। এতিয়া আমি সকলোৱে মানে আজি শ্বিলং যাম। শ্বিলং মানে মেঘালয় যাম ন? মেঘালয় ব্ৰ। এয়া মানে পোহৰ হোৱা নাই ভালকৈ চব মুখ চুখ ধৰিবই নাই। এওঁলোকৰ ৰাহুল আছে, সুৰজিত আছে, বোলে হৰে এফালে আগত গৈ আছে কৃষ্ণা আমাৰ সভাপতি ডাঙৰীয়া। তো মানে ভালকৈ এতিয়া পোহৰ হ'ব মানে কৈ মিল গাখনৰ হেৰিটোৱে আৰু কৃষ্ণক এইটো ঘূৰাই দিয়ক গোটেইটো মানে কৈ মিল গাখনৰ যে এই ফকতীয়াটো যে এইটোৱে আৰু এতিয়া মানে গাড়ী চাড়ী আহিলে নাই নাজানো। ত' আহিছোঁ এতিয়া ওলাই ত' ভিডিঅ'টো চাই থাকক। গোটেই খোৱা মানে ৰাতিপুৱাই আচ্ছা এয়া আমাৰ এইফালে সভাপতি ইয়াৰ পৰা একে মাল বস্তু চাল বস্তু লৈ ওলাই গৈছে। বাছত আহি পালে উঠিয়ে যা তাৰ পৰা একে বাছ চাছ আহি পাই গ'ল। এইফালে সভাপতি ডাঙৰীয়া এইফালে আকৌ দে হৰে এতিয়া আমাৰ ড্ৰাইভাৰ ফাৰিন গাড়ীখন মোক মানে এইবিলাক শিকাই দিয়াচোন কোনবিলাক এইকেইডাল তলগিডাল শিকাম নেকি? এডাল কিবা হয় এডালো কিবা হয় এডালো কিবা হয় এ হাঁহি চা তাই হাঁহি হেল্ল' গাইজ এয়া ম'ম' মই গাড়ী চলাই আছো বৰ্তমান ড্ৰাইভাৰটো মই পাইছো আৰু চিটটো হা ঢুকি পোৱা নাই কিন্তু চেষ্টা কৰিছো পানী বটল মেলো তেন বেঙামি কৰি নাথাকিবা আকৌ আজি আমি মানে এতিয়া ইয়াতে ধুনীয়াকৈ মানে পুৰা ব্ৰেকফাষ্ট এইফালে পানী বটল A few moments later চাপৰা এতিয়া আমি হেৰি মানে বৰা পানী পাৰ হৈ আহিলোঁ। এতিয়া অলপ ৰখিছোঁ ইয়াত। ত' ভিউটো চাওক কি মজা ভিউ হয়নে নকওঁ? কেনেকুৱা লাগিছে আহি মানে ব্লগত ওলাব বিচাৰি আছিলে অথনিবা ৰাতিপুৱা মোক কোৱাই আছিলে। এইফালে পূৰা অফিচিয়েল ব্লগে পূৰা ব্লগ বনাই আছে। উঠিবি নেকি? এইবিলাক পূৰা ফটোশ্বুট হৈ আছে ইয়াত ধুনীয়া ধুনীয়া জেগাত পূৰা ফটোশ্বুট হৈ আছে। এতিয়া ৰাহুলে ফটো উঠি আছে। এইফালে কেমেৰামেন কৃষ্ণৱ চিন্ময় কেনেকুৱা লাগিছে মজা অনুভৱটো? আকাশ যোৱা বছৰ মানে শ্বিলং আহিম বুলি আছিলোঁ মানে এতিয়া কেনেকুৱা লাগিছে? এতিয়া বহুত ভাল লাগিছে আহি জেগাখিনি বহুত ধুনীয়া ভিউটো বহুত ধুনীয়া চবৰ লগত আহি ধুনীয়া লাগিছে একদম সেইটোৱে এতিয়া ভিউটো আৰু গৈ আছোঁ ধুনীয়া ধুনীয়া জেগা দেখুৱাই আছোঁ মানে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। এতিয়া আমি এইটো ভিউ পইণ্টৰ পৰা ধুনীয়াকৈ এতিয়া তললৈ যাওঁ। তলত ধুনীয়া আৰু জেগা আছে তললৈ নামি গৈ আছোঁ। এইফালেও মানে পূৰা ফটোশ্বুট চলি আছে। এইফালে এইয়া হৰে ফটো উঠি আছে কেমেৰামেন চিন্ময়। ঐ টয়লেট আছে এই তলা লগোৱা ভিডিঅ' চব। ঐ ৰাহুল ঐ মোক এইখিনি ৰাখাবি মাৰচোন
ভিউটো চাই লওক তুমি কি কৰিছা মানে সেইখিনি কি কয় নাজানো ধুনীয়া ভিউ পইণ্ট চ' ৰ'বলৈ মানে চাবলৈ ৰ'লোঁ ভিউটো ইমান ধুনীয়া চাবলৈ ৰখিলোঁ সেইটো চাই লওক ফাৰিন কি খাই খাই তুমি ফটো উঠি আছা তুমি কি খাই খাই ফটো উঠি আছা এইটো একদম বাপাৰ ফটো তোলা দেই শক্তিমান বঢ়িয়া লাগিছে এইটো শক্তিমান এইফালে চাই দিয়া এবাৰ A few moments later. তো আমি এনেকৈ পেলাই এতিয়া সোমাইছোঁ কোনোবাই গা পা ধোৱা নাই ছাৰ তো আমি আহি পাইছোঁহি এনেকৈ এইফালে পানী চাওক ধুনীয়া পানী ঠাণ্ডা নহয় কিন্তু পানীখিনি ইমান ঠাণ্ডাই বাৰু देखो व्यू पॉइंट देखो कितना बढ़िया ये देखो যেনেকৈ এনেকৈ আহিছে পাথৰটো মাৰি দিছে এইফালে মজা ভিউ এটা আছে তো 1 2 3 এইটো চাওক ধুনীয়াকৈ আহি ছেকেণ্ডেৰী ফটোটা পোষ্ট দেখা নাই আজি এয়া মানে পুৰা সৰুবাই খেলি থকা যে দেখি ৰখিবই নোৱাৰিলে জোলনা জোলো লাগিলে এয়া মানে দেখি ৰখিবই নোৱাৰিলে মাৰিম নহয় এবাৰ ৰাহুল বহিছে ইয়াত দে ৰাহুল অঁ মই ঠেলি দিম ৰ তোক মই ঠেলি দিম ৰ এইয়া ৰাহুলে জুলিছে এবাৰ ৰাহুল আৰু হৰে এবাৰ হৰে চুচৰিব দেই এবাৰ আকাশ চুচৰিছে এইটো খাইছে এবাৰ ৰাহুলে এবাৰ চুচৰিব দেই ৰাহুল এই তুমি নহ'ল এবাৰ চুচৰি দেচোন ইয়াৰ উঠচোন কোন কা কিমান ওজন চা ফাৰিন গাইছ এই অলপ তুমি অলপ খেলো এয়া মানে দুটা চাওকচোন দুটা চাওক এয়া এইফালে ফাৰিন আছে ৰাহুল চিন্ময় তুমিও যোৱা লগতে যোৱা চানৈক্য আৰু তুমি এটা হোৱা কি নুম সৰু কাললৈ মনত পৰি গৈছে সিহঁতৰ কি হ'ল তাৰ মুখ হাঁহিছা তাৰ মুখ বোলা এতিয়া খাব যাব লাগে ন ফাৰিন তো আমি ইয়াত এনেকৈ খাব যাম এতিয়া ভাত পানী খাই এনেই বহি আছোঁ ভাত খালা ভেজ থালি খালা নে চিকেন থালি খালা মজা লাগে ভেজ মই সুধিছোঁ যে ভেজ থালি খালা নে চিকেন থালি খালা তুমি কৈছা মজা লাগিছে কি মানে মই ভেজ খালোঁ দেই ৰাইচ ভেজ খালোঁ নমস্কাৰ জয় শ্ৰীৰাম জয় শ্ৰীৰাম খাইছোঁ কিন্তু ভাল কালি ভেজ থালি খালোঁ ধৰিছিল বোলে কালি মই এজনে হুইলি মাৰি পেলাই পুলিচে ধৰিছিল 7,000 টকা ভৰি আহিছে জয় শ্ৰীৰাম জয়দয় মাংস শ্বিলঙত আহি কিনে জয় শ্ৰীৰাম দেই
জয়তে মাংস চাংস খাব নোৱাৰি কি দিয়ে ঠিক নাই চ' আমি ভেজ থালি খালোঁ নে নহয় আৰু এইফালে চব আছে ৰাহুল এইফালে চনৈ কমেলো এইফালে কৃষ্ণ আমাৰ ছেক্ৰেটাৰী সেইকাৰণে আহিব পালে খোজকাঢ়ি ভৰি চৰি বিষাই গৈছে ধুনীয়াকৈ আৰু এতিয়া লাহে লাহে এইবিলাক পূৰা ডাৱৰ বৰষুণ ধৰি আহিছে আৰু ধুনীয়াকৈ ৰ'দ দি আছিলে এতিয়া পূৰা লাহে লাহে ডাৱৰ বৰষুণ পৰিব আৰু তো এনেকৈ ইয়াৰ পৰা ওলাই যাম ক'ত যাম এতিয়া নাজানো বাকী ক'ত নিয়ে যাম আৰু নমস্তে জয় শ্ৰীৰাম আৰু কোনো জয় শ্ৰীৰাম শ্বিলঙৰ জয় শ্ৰীৰাম জয় শ্ৰীৰাম কি কিনিছা আকাশ তুমি ইয়াত চপষ্টিক্স বুলি কয় কিন্তু কেনেদৰে ব্যৱহাৰ কৰা হয় আমাৰ একো আইডিয়া নাই তো আমি ইয়াৰ ইক'পাৰ্কৰ এখন দোকানত আহিছোঁ তো এয়া মানে এইবিলাক ফাৰিন কিবা কিনিবা অঁ ইয়াৰ আকাশ লৈ এডাল A few moments later. রিয়েল না হলো জানো এটা রিয়েল না ফেক মোস্ট সিনডাস ওই আন্ধাবে ওই বল বল কি কইছ নহদে ঘুমাই বল হই হই যো এনা মুনা হয় ওই এটা আগু না ভাই এই ইফালে নাচে গেলিয়া না ये क्या है ये क्या है कैसे हुआ ओ ओए ওই এখিনি পিছল হা পইবি এখিনি অলপ এইখিনি পিছল পৰিব বা তেজাসি ধৰনা মই কেনেকৈ ধৰোঁ আৰু মই নিজে বহিম ও তেজাসি কলোৱা জানো একেবাৰে হেৰি এনেকুৱা ফিল হৈছিলে এইটো হৈছে কি কেব আছিলে মাউচ ৱাইনে কিবা এটা কেব আৰু কিবা এটা আছে আৰু বিহত ঠাণ্ডা লাগিছে ঠাণ্ডা কেনেকুৱা এডভেঞ্চাৰ কৰিছ পঢ়িলে মানুহ চেছ মোবাইলো চেছ শিলৰ মাজে মাজে হয় বাহিৰখন কোনোমতে দেখিলো বাহিৰখন দিনে দিনে পালোহি আহি মজা লাগিলে ন ৱাইনে কিবা এটা আছিলে কঁকাল বিষাই গ'ল কিন্তু হালি তাৰ পৰা ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি পৰা মানে ফটো চটো উঠি আছে ইয়াতে পায় খাচী ট্ৰেডিশ্যনেল যোনটো ড্ৰেছ ধুনীয়া উঠি পাই ফটো চটো উঠিব পাৰে তো এয়াই আছিল কি কেব মাউচ চোৱাই নে কিবা এটা কেব আছিলে তো লগ পাই আছোঁ অন্য এটা স্থানত তো এইফালে চাওক ভিউটো ইমান ধুনীয়া মানে 7 ষ্টাৰ ৱাটাৰফল চাওঁতে ভিউ কৰিলোঁ তাৰপিছত 7 ষ্টাৰ ৱাটাৰফল চাই এতিয়া ডাইৰেক্ট মানে ৰাস্তাতে আহি থাকোঁতে এইটো মানে দেখিলোঁ চ' আহিলোঁ এইখিনি এটা আছে এইফালে এটা আছে আৰু এইখিনিতে এটা বৈ গৈছে তলতে আৰু ইফালৰ পৰা আহিছে তলত চাওক ভাবি যাচোন ইয়াৰ পৰা বোলে পৰিলি কেনেবাকৈ কেনেকুৱা লাগিব নাথাকে ভাল লাগিলে আহি এতিয়া ক'ত সোমাবা নেক্সট এইটো আৰু ভিউটো ভাল লাগিছে মানে এনেকৈ গৈ এফালে গৈ তাত যাব পাৰে কিন্তু এতিয়া মানে যোৱাত সময় নাই সন্ধিয়া হৈ আহিছে আমি আকৌ গৈ পেলাই মানে এলিফেণ্ট ৱাটাৰফলত সোমাম বুলি ভাবিছোঁ সেইকাৰণে মানে তালৈ নাযাওঁ আৰু এতিয়া বহুত ঠাণ্ডা লাগিছে কি মানে হেৰি কি বুলি ক'ম মেঘ পুৰা মানে আমি এতিয়া মেঘৰ মাজত আছোঁ কি ভিউ আহিলে অতি ধুনীয়া ভিউ ল'বলৈ আমি তললৈ নামি গৈ আছোঁ মোবাইল চুইচ অফ হ'ল বহুত ঠাণ্ডা লাগিছে ঠাণ্ডা নহ'ব বুলি জেকেটটো পিন্ধি আহিলোঁ কিন্তু বহুত ঠাণ্ডা লাগিছে বেমাৰ হৈ যাব এতিয়া মোৰ চৰ্দি লাগিছে পালা গা ভাল পালা কেনেকুৱা লাগিছে মণ্ডল বিৰাদাৰ হয়
বম ঠাণ্ডা লাগিছে বে সেই তেৰিকা মই জেকেটটো ঠাণ্ডা ঠাণ্ডা বাদ দিওঁ যাব লাগে কৰিব ওলাইছিলোঁ অকণমান ৰখি থাকক মই দেখুৱাই আছোঁ এটা ধুনীয়া ভিউ ঠিক কেনেকা চাওক ইমান মেঘ আহি গৈছে যাওঁতে দেখিছিলোঁ কিন্তু ভাল 50 টকা দি পৰা টিকেট কাটি ল'লো নাই দিম ধুনীয়া এটা ৱাটাৰফল আছে ৱে বইট বুলি কয় তো আমি এতিয়া তালৈ গৈ আছোঁ 50 টকা টিকেট কাটি ৰাহুল কেনে অনুভৱ এই মজা তোমালোকে মানে ফটো চটো উঠি গৈ আছো ন আমাকো অকণ উঠোৱা আমাকো ফটো অকণ উঠোৱা অকণ মুখখন লোৱাচোন টিকেটটো আমাকো অকণ ফটো আকাশ কেনে লাগিছে অনুভৱটো কোৱা ভাই এই ধুনীয়া লাগিছে পৰিৱেশটো বহুত সুন্দৰ পাগল হৈ যাম ইমান ধুনীয়া যিমানেই তললৈ গৈ থাকিব আপুনি সিমানেই ধুনীয়া ধুনীয়া কি বুলি কয় ধুনীয়া দৃশ্য দেখি দেখি গৈ থাকিব চপৰা মানে যিমানেই তললৈ আপুনি গৈ থাকিব ধুনীয়া ধুনীয়া দৃশ্য দেখি গৈ থাকিব একে তলত আছে ৱাটাৰফল এটা তালৈ গৈ আছোঁ শব্দ শুনিছে চাগে অলপকৈ শব্দ শুনিছে চাগে ইয়াতো এতিয়া মই অকণ ফটোখন উঠিব লাগিব দিয়া মই অকণ উঠোঁ চবে উঠি আছে এতিয়া মই অকণ এই দিয়া বেয়া পাম ফটোখন দি লগ পাই আছোঁ দেখিলোঁ এতিয়া আকৌ তললৈ গৈ আছোঁ বহুত তললৈ যাব লাগিব তলত পাবগৈ লাগিব বহুত তল আমি প্ৰায় এতিয়া 40 কিলোমিটাৰমান খোজকাঢ়ি যাব লাগিব নেকি হৰে পূৰা জচত গৈছে দৌৰি দৌৰি গৈছে ইমান ধুনীয়া এটা পৰিৱেশৰ মাজে আমি এতিয়া গৈ আছোঁ পাহাৰটো চাওক না কি ধুনীয়া লাগিছে মাত্ৰ আৰু কেইটামান ছেকেণ্ড সেয়া আপোনালোকে দেখিবলৈ পাব ৱাটাৰফলটো ৱাটাৰফলটো দেখি আছে 3, 2, 1 কি ধুনীয়া ৱাটাৰফল চাওক Oh my god. ফিদা বে কেমেৰা উলিয়া আকাশ কেনে এইটো কেনেকুৱা লাগিছে লোকেশ্যনটো ঐ আকাশ লোকেশ্যনটো কেনেকুৱা লাগিছে দিয়া ঠিকে আছে চবে ফটো দি আছে পুৰা মজা ভিউ মানে ঠাণ্ডা পুৰা ৱাটাৰফলটো কি মজা লাগিছে বুলি কৈছোঁ নহয় ৰিয়েলত কেমেৰাত ইমান তেনেকৈ নাহিব পাৰে কিন্তু ৰিয়েলত মজা ধুনীয়াকৈ এতিয়া ফটো চটো উঠিলোঁ কৰিলোঁ ধুনীয়াকৈ এতিয়া ৱাটাৰফল চাওক ফটো চটো উঠিলা পুৰা তললৈ গৈয়ে থাকিব পুৰা কিমান যাব ঐ হৰে ফটো উঠিব কেনেকুৱা কিবা এটা হৈ গ'লে আছিলে ৱাটাৰফলটো কিন্তু মজা লাগে তো ইয়াৰ পৰা লাহেকৈ ওলাওঁ আৰু টাইমো হৈ গৈছে এতিয়া কিমান হৈছে 6টা বাজিব এতিয়া 5টা চলিছে টাইমো ধুনীয়াকৈ হৈ গৈছে এতিয়া ইয়াৰ পৰা ধুনীয়াকৈ ওলাই গৈ থাকিম আৰু এইটোৱে ৱাটাৰফল তো ধুনীয়াকৈ গাইছ এতিয়া মানে পুৰা ঠাণ্ডা আমি তাৰ পৰা ধুনীয়াকৈ উঠি আহিলোঁ ভৰি চৰি পৰা বিষ হৈ গৈছে এফালে কি হ'ল ब्लॉगर लावा विशाल जनी वेलकम बैक टू अनदर वीडियो गाइस हमारे साथ है आज हमारे बहुत सारे दोस्त देख सकते हो आप लोग हम भी हैं ओए भाई मैं मरने वाला था अभी बच गया आप लोग देखते रहो आगे आगे क्या देखना हम लोग मतलब सीरम का पूरा एरिया घूम चुके हैं मतलब मेघालय में अब हम घर जाने वाले हैं इसलिए ब्लॉग स्टार्ट किया आप लोगों को कुछ दिखाने का मतलब नहीं है लेकिन फिर भी हम लोग चल जाते हैं चलो तागड़ा बड्डे गाइस एरो
চাওক आप लोग मजे करते हैं मतलब এই ভিউটো চাওক मैं आप लोगों को दे दिखाई মানে इसके ultimate बाद बोल view। के ब्लॉग खत्म कर दे আৰু এই এনেই মানে ব্লগাৰ নহয় এনেই ব্লগ বনাই এই ব্লগ বনাই কিন্তু ব্লগ এটা আপলোড নিদেখি Big fan. দেখিছে নহয় এইবিলাক সেইকাৰণে মই মানে য'তে ত'তে মানে মই ব্লগ চলগ নবনাওঁৱে এইবিলাক মানে শান্তি নিদিয়ে মানুহবিলাকে